ওম জয় জুবিনদা। পোনপ্ৰথমে আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সূক্ষ্ম ব্যায়ামৰ বিষয়ে। সূক্ষ্ম ব্যায়ামবোৰ হ'ল আমাৰ সৰু সৰু গাঁঠিবোৰৰ কাৰণে কৰা হয় আৰু শিৰৰ কাৰণে কৰা হয়। আজি আপোনালোকৰ মাজত আমি আলোচনা কৰিম সূক্ষ্ম ব্যায়ামবোৰ কেনেকৈ কৰিব লাগে আৰু ইয়াৰ ফলত আমাৰ কি লাভ হয়। পোনপ্ৰথমে আমি কি কৰিব লাগে, বাহু সমান্তৰালভাৱে হাত দুখন মেলি ল'ব লাগে। মুঠি টান টানকৈ ধৰিবলৈ চেষ্টা কৰিব লাগে। এনেকৈ আমি 2 পৰা 5 মিনিটৰ ভিতৰত কৰাৰ পিছত আমি কি কৰি দিব লাগে, আমি মুঠিটো টানকৈ ধৰি দিব লাগে। মুঠিটো টানকৈ ধৰোঁতে আমি কি কৰিব লাগে, বুঢ়াঙুটো সোমোৱাই মুঠিটো টানকৈ আমি ধৰিম। যিমান পাৰোঁ আমি টাইটকৈ ধৰিবলৈ চেষ্টা কৰিম। আৰু এটা কথা মনত ৰাখিব, যেতিয়া আমি মুঠিটো টানকৈ ধৰোঁতে আমি দীঘলকৈ উশাহ ল'ম আৰু উশাহটো লাহেকৈ এৰি মুঠিটো খুলি দিম। তেনেকৈ আমি 11 পৰা 21 বাৰ ভিতৰত আমি কৰিম। যিমান পাৰোঁ মুঠি টানকৈ ধৰিম। তাৰপিছত আমি কি কৰিম, মুঠিটো পূৰা টাইটকৈ ধৰি গোল গোল ঘূৰাই দিম। এতিয়া আমি কৰি আছোঁ হাতৰ সূক্ষ্ম ব্যায়াম। সূক্ষ্ম ব্যায়ামবোৰ দেখাত সহজ, কিন্তু ইয়াক কৰিবলৈ বহুত কঠিন আৰু বহুত সাৱধানে কৰিব লাগে। আমি বিপৰীত দিশত 10 পাক ঘূৰাই দিম। যদি আমি ইফালে 10 পাক ঘূৰাইছোঁ আৰু সিফালে 10 পাক ঘূৰাইছোঁ। তাৰপিছত আমি ইফালে 10 পাক সিফালে 10 পাক ঘূৰাৰ পিছত আমি হাত মেলি দি হাতখন আমি কপাই দিম। হাতখন এনেকৈ নকৰিব, হাতখন যেনেকৈ আছে তেনেকৈ কপাই দিব। বাহু সমান্তৰালভাৱে ৰাখি হাতখন কপাই দিব। তাৰপৰা ৰখি দিব, অলপ সময় ৰখি লৈ এনেকৈ কৰিব। আৰু আমি যেনেকৈ কৰিছোঁ, যেতিয়া আমি হাতখন এনেকৈ হেঁচিছোঁ, দীঘলকৈ উশাহ ল'ম, উশাহ এৰি হাতখন চিধা কৰি দিম। এনেকৈ আমি 10 বাৰ কৰি খুলি দিলোঁ। তাৰপিছত লাহেকৈ আমি সোঁ হাতখনক বাওঁ হাতখনে যিমান পাৰোঁ আমি টানি ৰাখিম। হাত লাহেকৈ খুলি দিম। ঠিক তেনেকৈ আমি বাওঁ হাতখনকো আমি সোঁ হাতখনে টানিম। আকৌ এবাৰ টানিম এনেকৈ, আৰু আকৌ এবাৰ এনেকৈ টানিম। আপোনালোকে এটা কথা মনত ৰাখিব, যেতিয়া আমি হাতখন আমি টানি ৰাখিম, দীঘলকৈ উশাহ লৈ উশাহটো বন্ধ কৰি ৰাখিম। মিনিমাম 10 ছেকেণ্ডমান ৰোৱাৰ পিছত আমি লাহেকৈ ঢিলা কৰি দিম। আমি হাতখন মেলি দিলোঁ। তাৰপিছত আমি তললৈ টানিম। ধুনীয়াকৈ চাই ল'ব। তেনেকৈ আমি দীঘলকৈ উশাহ লৈ উশাহ বন্ধ কৰি আমি টানি থাকিম 10 ছেকেণ্ড সময়। লাহেকৈ এৰি দিম। বাওঁ হাতখন ল'ম, বাওঁ হাতখনকো টানিম। চাওকচোন। তাৰপিছত হাত দুখন কৰি হ'ল, আমি দেখাই দিছোঁ। হোৱাৰ পিছত হাত দুখন মেলি দিব, এনেকৈ মেলি দিব হাত দুখন। তাৰপিছত বাহুটোক ঘূৰাই দিব। আপোনালোকক দেখুৱাব সুবিধাৰ কাৰণে মই এনেকৈ ঘূৰি ঘূৰি দেখাই আছোঁ, কিন্তু আপোনালোকে তেনেকৈ নকৰিব। আপোনালোকে একেঠিৰে থিয় হৈ বা ধুনীয়াকৈ বহি লৈ ধুনীয়াকৈ কৰিব। এনেকৈ 10 পাক ঘূৰাব। তাৰপিছত বিপৰীত দিশত 10 পাক ঘূৰাই দিব। আৰু এইফালে ইয়াত লগাই দিব। পিছফালে যাওঁতে ইয়াত লগাই দিব। এনেকৈ লগাব। মই পিছফালৰ পৰা অকণমান দেখাই দিছোঁ। এনেকৈ ঘূৰাই দিব। লাহেকৈ নমাই দি কঁকালত ধৰি ৰাখিব। গোল গোল বাহু দুটা ঘূৰাই দিব। বিপৰীত দিশত ঘূৰাই দিব। এনেকৈ ৰখি দিব। যদি আপোনালোকে প্ৰথমে আপোনালোকে 5 পাক ঘূৰাই, বিপৰীত দিশতো 5 পাক ঘূৰাব। যদি 10 পাক ঘূৰাই তেনেহ'লে 10 পাক ঘূৰাব। হাত দুখন লাহেকৈ ওপৰলৈ লৈ যাব। সোঁ হাতখনক বাওঁ হাতখনে টানিব।
মূৰটো চিধা কৰি ৰাখিব। সোঁ হাতখনক যেতিয়া বাওঁ হাতখনে টানিছে তেতিয়া অলপ সময় উশাহটো বন্ধ কৰি ৰাখিব 10 ছেকেণ্ডমান। ঠিক তেনেকৈ বাওঁ হাতখনকো সোঁ হাতখনে টানিব। তেনেকৈ আপোনালোকে 5ৰ পৰা 10 হোৱাৰ ভিতৰত কৰিব। 5ৰ পৰা 10ৰ ভিতৰত কৰিব। আপোনালোকে সুন্দৰকৈ কৰিব। যদি কিবা বুজি নাপায় তেনেহ'লে মোক মেছেজ কৰি জনাব। তাৰপিছত হাত দুখন হৃদয় চক্ৰত ৰাখিব। যিমান পাৰে আগলৈ ঠেলি দিব। ওলোটা কৰি আপোনাক দেখুৱাই দিছোঁ। ওলোটাকৈ দেখুৱাই দিব। মেৰুদণ্ড চিধা কৰি ৰাখিব। এনেকৈ আকৌ এবাৰ দিব। আপোনাৰ সুবিধাৰ কাৰণে মই মোৰ ছাইডৰ পৰা দেখাই দিছোঁ। কিন্তু আপোনালোকে কৰোঁতে সম্পূৰ্ণ চিধা হৈ কৰিব। শৰীৰ লৰচৰ কৰি নাথাকিব। সামৰি ল'ব। আজি আপোনালোকক কেইটামান সূক্ষ্ম ব্যায়াম দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে এই সূক্ষ্ম ব্যায়ামকেইটা সুন্দৰকৈ কৰিব। আৰু যদি কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে মোক মেছেজ কৰি জনাব পাৰিব। আজি এই ভিডিঅ'টোৱে নিশ্চয় আপোনালোকক অকণমান হ'লেও উপকৃত কৰিছে বুলি মই আশা ৰাখিছোঁ। আৰু যদি অধিক জানিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট কৰি মোক আপোনালোকে কেনেকুৱা আসন প্ৰাণায়াম লাগে মোক জনাই দিব। আজিলৈ আহিছোঁ। ওম জয় জুবিন দা।